এভৰিৱান, মই ৰিম্পি আপোনালোকৰ সকলোকে স্বাগত কৰিছোঁ ৰিম্পিজ কিচেনলৈ। আজি মই বিৰিয়ানী ৰেচিপি লৈ আহিছোঁ, চিকেন বিৰিয়ানী। ৰেষ্টুৰেণ্টৰ দৰে এই বিৰিয়ানীটো ঘৰতে খুব সহজতে বনাই ল'ব পাৰি। বিৰিয়ানী মই প্ৰথমতে চিকেনখিনি মেৰিনেট কৰি লৈছোঁ। তাৰ কাৰণে মই আধা কেজি চিকেন লৈছোঁ। আদা নহৰু পেষ্ট মই লৈছোঁ 2 চামুচ। পিঁয়াজৰ পেষ্ট লৈছোঁ মই। তাৰ লগতে টেঙা দৈ লৈছোঁ 4 চামুচ, ৰেড চিলি পাউডাৰ 1 চামুচ, হালধি পাউডাৰ 1 চামুচ, বিৰিয়ানী মছলা পাউডাৰ 1 চামুচ, জিৰা পাউডাৰ আধা চামুচ, ধনিয়া পাউডাৰ আধা চামুচ, জালুকৰ গুড়ি সামান্য পৰিমাণৰ, নিমখ। এতিয়া মই চিকেনখিনি মেৰিনেট কৰি লৈছোঁ। তাত মই পিঁয়াজৰ পেষ্টখিনি দি লৈছোঁ, লগতে আদা নহৰু পেষ্টখিনিও দি লৈছোঁ মই। এতিয়া মই টেঙা দৈখিনি দি লৈছোঁ। এতিয়া মই পাউডাৰ মছলাখিনি দি লৈছোঁ। দি মই চিকেনখিনিত নিমখ দি ল'ম অলপ পৰিমাণত। এতিয়া মই ভালদৰে চিকেনখিনি মেৰিনেট কৰি লৈছোঁ। এইদৰে চিকেনখিনি মেৰিনেট কৰা হোৱাৰ পিছত মই 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত ঢাকি থৈ দিছোঁ। এতিয়া মই পিঁয়াজৰ বেৰেস্তা বনাই লৈছোঁ। পিঁয়াজখিনি ভালদৰে কাটি লৈছোঁ। এতিয়া মই গেছত কেৰাহী এখন বহুৱাই লৈছোঁ। তাত মই মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি ভালদৰে গৰম হৈ যাবলৈ দিছোঁ মই। এতিয়া মই তাত কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি দি একদম ল' ফ্লেমত মই এইটো ফ্ৰাই কৰিম। একদম ৰঙচুৱাকৈ ফ্ৰাই কৰিব লাগিব পিঁয়াজখিনি। অলপ লাহে লাহে ফ্ৰাই কৰি থাকিব লাগিব এইটো। এয়া এইদৰে ৰঙচুৱাকৈ ফ্ৰাই কৰিছোঁ মই। পিঁয়াজখিনি ফ্ৰাই কৰি হৈ গ'ল মোৰ। বিৰিয়ানীৰ কাৰণে আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে বইল কৰা আলু 2টা, কণী 2টা, তাৰ লগতে তেজপাত 4টা, দালচেনি, ইলাইচি, লং, মেৰিনেট কৰি ৰখা চিকেনখিনি, ঘি লাগিব আমাক, ফুড কালাৰ, গাখীৰত মই দি লৈছোঁ য়েল্ল' ফুড কালাৰ, পিঁয়াজৰ বেৰেস্তা, বিৰিয়ানী পাউডাৰ, ৰিফাইন তেল, নিমখ। তাৰ লগতে মই চাউল তিয়াই থৈছিলোঁ আধা ঘণ্টা, বাসমতি ৰাইচ, কেওৰা ৱাটাৰ লাগিব আমাৰ। তাৰ লগতে গোলাপ জল লাগিব, খোৱা গোলাপ জলটো। এতিয়া মই কেৰাহীত 1 চামুচ ৰিফাইন তেল দি লৈছোঁ। তাত মই আধা চামুচ ঘি দি লৈছোঁ। ঘিউখিনি দি ভালদৰে মিলাই লৈছোঁ মই। মিলাই তাত মই বইল কৰি ৰখা আলু আৰু কণীখিনি দি ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া আলু আৰু কণীখিনি দি লৈছোঁ মই। তাত মই সামান্য পৰিমাণৰ নিমখ দি লৈছোঁ। নিমখ দি একদম ভালদৰে ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া মই কেৰাহীত আকৌ অলপ তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাত মই তেজপাত, দালচেনি, ইলাইচি আৰু লং দি লৈছোঁ। এইখিনি মই মিলাই লৈছোঁ অলপ সময় ভালদৰে। এতিয়া মই মেৰিনেট কৰি ৰখা চিকেনখিনি ইয়াত দি লৈছোঁ। চিকেনখিনি দি মই ভালদৰে মিলাই লৈছোঁ। এইদৰে ভালকৈ 5 মিনিট মিলাই ল'ব লাগিব। 5 মিনিট পিছত মই চিকেনখিনি ঢাকি দিম লিড এখন লগাই 10 মিনিটৰ কাৰণে। চিকেনখিনি আমাৰ 80% কুক কৰিব লাগিব। এইদৰে লাহে লাহে চিকেনখিনি গ্ৰেভিটো বনাই ল'ব লাগিব। এতিয়া মই চচ এখন বহুৱাই লৈছোঁ ভাতখিনি বনাবলৈ। তাত মই নিমখ দি লৈছোঁ, তেজপাত 2টা দি লৈছোঁ, দালচেনি দিছোঁ, ইলাইচি, লং, ঘিউ আধা চামুচ দি মিলাই লৈছোঁ মই ভালদৰে।
চিকেন গ্ৰেভিখিনি মোৰ হৈ গ'ল 80% কুক। সেই পানীখিনি পূৰা বইল হৈ উতলিব লাগিব। উতলাৰ পিছত তাত মই চাউলখিনি দি লৈছোঁ। দি মই চাউলখিনি 70% কুক কৰি ল'ম। পূৰা কুক কৰিব নালাগে। এইদৰে মনত থ'ব 70% কুক কৰিব লাগিব চাউলখিনি, পূৰা কুক নকৰিব। অলপ কেঁচা কেঁচা ভাৱ থাকিব লাগিব চাউলখিনি। এয়া চাউলখিনিৰ পৰা পানীখিনি মই ওলাই লৈছোঁ। এতিয়া মই চচ এখনত ঘিউ লগাই লৈছোঁ, যোনটোত মই বিৰিয়ানীটো দমত বনাম। ভালদৰে ঘিউ লগাই লৈছোঁ মই 1 চামুচ। এতিয়া মই আধাখিনি চিকেন ইয়াত দি লৈছোঁ প্ৰথমত। এইদৰে চিকেনখিনি দি ল'ব লাগিব মিলাই। চিকেনখিনি দি হৈ গ'ল। এতিয়া মই তাৰ ওপৰত এটা ভাতৰ লেয়াৰ বনাই ল'ম। মনত থ'ব প্ৰথমত চিকেনৰ লেয়াৰটো, তাৰপিছত এটা ভাতৰ লেয়াৰ বনাব লাগিব। এইদৰে তাৰ ওপৰত মই ভাজি ৰখা পিঁয়াজৰ বেৰেস্তাটো অলপ দি লৈছোঁ। এতিয়া মই 1 চামুচ ঘিউ দি লৈছোঁ ইয়াৰ ওপৰত। তাৰ লগতে মই গাখীৰত মিলাই ৰখা ফুড কালাৰটো এড কৰি লৈছোঁ। আপোনালোকৰ ওচৰত কেশৰ থাকিলে কেশৰো দি ল'ব পাৰে। মোৰ ওচৰত কেশৰ নাছিলে কাৰণে মই ফুড কালাৰটোৱে দি লৈছোঁ। এতিয়া মই সামান্য পৰিমাণৰ বিৰিয়ানী মছলা এড কৰি লৈছোঁ। বেছি নিদিব বিৰিয়ানী মছলাটো অলপ। এতিয়া মই আকৌ চিকেনৰ লেয়াৰ এটা দি লৈছোঁ। চিকেনখিনি দি হৈ গ'ল। আকৌ মই ভাতৰ লেয়াৰ এটা বনাই লৈছোঁ ওপৰত। এইদৰে ভাতখিনি মিলাই মিলাই দিব লাগিব ওপৰত। হাতেৰে ভালকৈ মিলাই লৈছোঁ মই এবাৰ। এতিয়া মই তাৰ ওপৰত আকৌ পিঁয়াজৰ বেৰেস্তাটো দি লৈছোঁ এবাৰ। ঘিউ 1 চামুচ। ফুড কালাৰটো। এইটো লেমন য়েল্লো ফুড কালাৰ হয়। এতিয়া মই বিৰিয়ানী মছলাটো দি লৈছোঁ অলপ। এতিয়া মই আধা চামুচ কেওৰা ৱাটাৰ এড কৰি ল'ম। এইটো বেছি নিদিব, গোন্ধটো বহুত বেছি আহে। আধা চামুচে দিব এইটো। তাৰপিছত মই আধা চামুচ গোলাপ জল এড কৰি লৈছোঁ। খোৱা গোলাপ জলটো হয়। এতিয়া মই ভাজি ৰখা কণী আৰু আলুকেইটা ওপৰত দি ল'ম। এইদৰে হেঁচি দিব আলুকেইটা অলপ ভিতৰ ফালে। এতিয়া ওপৰৰ পৰা আৰু অলপ ঘি দি লৈছোঁ। এতিয়া মই ঢাকনাখন লগাই লৈছোঁ ওপৰত। লগাই মই আটাৰ যে ৰুটিৰ কাৰণে ডো বনাওঁ, তেনেকৈ নৰ্মেল এটা ৰুটিৰ ডো বনাই লৈছিলোঁ। এইটো মই এতিয়া চচৰ চাৰিওফালে এইদৰে বন্ধ কৰি ল'ম, যাতে ভাপটো বাহিৰলৈ ওলাব নোৱাৰে। কাৰণ আমাৰ এইটো ভাপতে হ'ব, ভিতৰত ভাপটো থাকিব লাগিব। এইদৰে চাৰিওফালে মুখটো বন্ধ কৰি ল'ব লাগিব। এতিয়া মই গেছত টাৱা এখন বহুৱাই লৈছোঁ। টাৱাখন গৰম হোৱাৰ পিছত তাত মই চচটো বহুৱাই লৈছোঁ এইদৰে। আৰু গেছটো একদম ল' ফ্লেম কৰি দিছোঁ মই। ল' ফ্লেমত মই এইটো 45 মিনিট হ'ব দিছোঁ। এয়া আটাখিনি যেতিয়া শুকাই আহিব তেতিয়াই গম পাব বিৰিয়ানীটো হৈ গ'ল। এতিয়া মই বিৰিয়ানীটো নমাই লৈছোঁ আৰু এইদৰে মই আটাৰ ডোটো কাটি লৈছোঁ। শুকাই গৈছে পূৰা। এয়া চাওক, বিৰিয়ানী আমাৰ ৰেডি হৈ গ'ল। কি ধুনীয়া হৈছে, একদম ৰেষ্টুৰেণ্টৰ দৰে।
খায়ো খুব ভাল লাগে। দেখিছে কিমান সহজতে ঘৰতে চিকেন বিৰিয়ানী আমি বনাই লৈছোঁ। আপোনালোকৰ মোৰ ৰেচিপিবোৰ ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ৰেচিপিটো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।